দল বাগৰা মানুহক যেতিয়া ৰাইজে প্ৰশ্ৰয় দিয়া বন্ধ কৰিব, দল বাগৰা মানুহক যেতিয়া ৰাইজে শাস্তি দিয়া আৰম্ভ কৰিব, দল বাগৰিবলৈ কোনো সাহস নকৰে। দল বাগৰা মানুহক ৰাইজে ভোট দিব নিদিয়ে। যেনেকৈ কংগ্ৰেছ দলৰ পৰা মানুহ এজন যোৱাৰ লগে লগে চাৰিওফালে হৈ হল্লা হৈছে, কালিতো বিজেপিৰ এজন সাংসদ পশ্চিমবংগত বিজেপিৰ পৰা আহি তৃণমূলত জইন কৰিছে। MLA এজন যোৱাৰ কাৰণে এটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ'ব, MP এজন যোৱাৰ কাৰণে 9টা-10টা বিধানসভা সমষ্টি উপ নিৰ্বাচন, লোকসভা নিৰ্বাচন হোৱা মানে 9টা-10টা বিধানসভা সমষ্টিত হয়। এতিয়া বিজেপি দলৰ পৰাতো গৈছে। দল বাগৰা যিটো প্ৰৱণতা, এণ্টি ডিফেকশ্যন লটো কিয় আহিছিলে? এণ্টি ডিফেকশ্যন ল এইকাৰণে আহিছিলে যে এছাম মানুহে ক্ষমতা সৰ্বস্ব ধন সৰ্বস্ব ৰাজনীতি কৰে। সেইটোতো চবেই নকৰে। এই ধন সৰ্বস্ব ক্ষমতা সৰ্বস্ব ৰাজনীতি কৰা মানুহবিলাকক বাৰণ কৰিবৰ কাৰণে এণ্টি ডিফেকশ্যন ল আহিছিলে। এতিয়া চৰকাৰেও সিদ্ধান্ত কৰিব লাগিব যাতে এণ্টি ডিফেকশ্যন লখন আগতকৈ বেছি কঠোৰ কৰা হয়, কাৰণ তেনেকুৱা সুবিধাবাদী মানুহ নাইকিয়া হ'ল বুলি কোনেও ক'ব নোৱাৰে।